হাই গাইজ, আজি মুগা খৰিকা লগোৱা 3 দিন হৈছিলে। আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাওক, পলু জগিলে গোটেই মানে বেছিভাগ জগিলে, এটা দুটা আছে। এইবোৰ এতিয়া কাইলৈ খৰিকাই নমাই দিম। এইবোৰ ইমান ভাল নহয়গৈ আৰু মানে এইবোৰ থাকিলেও নাথাকিলেও যিমানখিনি হ'ল আৰু বেছিভাগে হেৰিয়ে পুতিছে বাৰু, গছৰ ডালবোৰত আছে। এবাৰ মই ভাবিছোঁ আপোনালোকক গোটেই মুগা পলু প্ৰচেছখিনি কোনটো ষ্টেপত কি কৰে গোটেইখিনি মই কেনেকৈ মুগা পালন কৰোঁ এইবোৰ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। কিমান লাভ লোকচান এনেকৈ সকলো দেখুৱাম। এইবোৰ আছিলে আপোনাৰ পেকেট পলু আছিলেতো, এইফালে পেকেটটো আছিল, পেকেটটো লগতে দি দিয়া আছে। এই গছতে আমি ডাঙৰীয়া কৰোঁ, মানে ডাঙৰীয়া অকাম। মুগা পোহা সকলোতো জানেই। ইয়াতে গণেশ বাবাৰ ফটোও লগাইছিলোঁ। গণেশ বাবাৰ ফটোত এইটো কাৰণে